নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'লৈ মই দিবেন্দ্ৰ আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল টেক ইন আছাম। আপোনালোকক আজি ইউটিউবৰ পৰা কেনেদৰে ডাইৰেক্টলি ভিডিঅ' ডাউনলোড কৰিব পাৰি মই তাকেই জনাম। কিন্তু কিছুমানে ভাবিব হয়তো এইডালে কি কৰিছে, আকৌ এটা নতুন টপিক লৈ আহিছে যে এইটো ভিডিঅ' কেনেকৈ ইউটিউবৰ পৰা ডাউনলোড কৰিব পাৰি, কাৰণ আমি জানোৱেই। গতিকে বন্ধুসকল, আজি আপোনালোকক কওঁ যে যিসকলে নাজানে সেইসকলৰ বাবেহে এইটো ভিডিঅ'। কাৰণ বহুতে মোক সুধি থাকে হয় ইউটিউবৰ পৰা দাদা কেনেদৰে ভিডিঅ' ডাউনলোড কৰিব পাৰি, মোক ইউটিউবত নহয় এনেও সোধে মোক কিছুমানে ইউটিউবৰ পৰা কেনেদৰে ভিডিঅ' ডাউনলোড কৰিব পাৰি ডাইৰেক্টলি। ঠিক আছে, আজি সেইসকলৰ বাবে ইউটিউবৰ পৰা কেনেদৰে ভিডিঅ' ডাউনলোড কৰিব পাৰি মই ধুনীয়াকৈ দেখাম A to Z। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈ চাব। আৰু যোনে এই প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটোত সোমাইছে তেখেতসকলক কওঁ যে আমাৰ এইটো দেখিছে ছাবস্ক্ৰাইব বাটনত ক্লিক কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকৰ ন'টিফিকেশ্যন আগতে পায় আৰু প্ৰথমতে আপোনালোকে চাবলৈ পায়। ঠিক আছে, বলক তেনেহ'লে দেৰি নকৰোঁ, আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। ঠিক আছে, পোনপ্ৰথমে আপোনালোকে কি কৰিব, এটা এপছ ডাউনলোড কৰিব আপোনালোকে। মই আপোনালোকক লিংকটো দি দিম বাৰু। ইয়াতে মই দেখাই দিওঁ আপোনালোকক। এইটো দেখিছে, এইটো চিনেপটিউব হয়। এইটো এপছটোৰ নাম হৈছে চিনেপটিউব। এইটো ডাউনলোড কৰিব। আৰু হয়তো কিছুমানে আপোনালোকে ক'ব পাৰে যে টিউবমেট ডাউনলোড কৰক, ভিডমেট ডাউনলোড কৰক। এইবিলাক ডাউনলোড কৰি কি কৰে আপোনালোকে ডাইৰেক্ট তাত ইউটিউবত গৈ তাত আপোনালোকে ভিডিঅ'টো চাই তাত ডাউনলোড কৰিব পাৰিব। কিন্তু ঠিক আছে, আজি মই এইটো দেখাম যে সেইটো বিষয় সেনেকৈ নেদেখাওঁ আপোনাক। ডাইৰেক্ট আপুনি ইউটিউবত গৈ ইউটিউবৰ পৰা ডাইৰেক্ট আপুনি ডাউনলোড কৰিব পাৰিব। ঠিক আছে, মই আজি সেইটো দেখাম। আৰু কিছুমান এপছত কি হয় 720 আপোনালোকে ডাউনলোড কৰিব নোৱাৰে, কিন্তু এইটোত 720 আপোনালোকৰ যদি HD হয় কোৱালিটি HD ডাউনলোড কৰিব পাৰিব। ঠিক আছে, আজি আপোনালোকে এইটো মই মোৰ ভিডিঅ'ত দেখাই দিছোঁ। এইটো চাওক। ঠিক আছে, নমস্কাৰ বন্ধুসকল, মই দিবেন্দ্ৰ। আপোনালোকে চাইছে এইটো দেখিছে, ইয়াতে শ্বেয়াৰ বুলি অপশ্যন এটা আছে। শ্বেয়াৰটো দেখিছে, এই শ্বেয়াৰটোত ক্লিক কৰি দিব। শ্বেয়াৰটো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে কপি লিংক, জিমেইল এইবিলাক ওলাইছে আপুনি য'ত শ্বেয়াৰ কৰিব বিচাৰে। ঠিক আছে, তাৰ তলত দেখিছে আপোনালোকে স্নেপটিউবটো দেখিছে, ইয়াতে কি দিছে ডাউনলোড। ঠিক আছে, ডাউনলোড উইথ স্নেপটিউব। ঠিক আছে, ডাউনলোডত আপোনালোকে যেতিয়া ক্লিক কৰি দিব আপোনালোকে সেই ছফ্টৱেৰটোলৈ লিংক দি ইয়াৰ পৰা লৈ যোৱা হ'ব। ঠিক আছে, আপোনালোকে দেখিছে মই এইটো আপোনাৰ 720 দিয়া নাছিলোঁ, সেইকাৰণে কি আহিছে ইয়াতে আপোনাৰ 360 মই দিছিলোঁ, 480 দিছিলোঁ, সেইটো কাৰণে 360 আৰু 480 আহিছে। ঠিক আছে, আপোনালোকে এনেদৰে ডাউনলোড কৰিব পাৰে। এতিয়া আপোনালোকে যোনটো চাইজৰ ভিডিঅ' ডাউনলোড কৰে ইয়াতে আছে, সেইটো চাইজৰ ভিডিঅ' ডাউনলোড কৰিব পাৰে। ডাইৰেক্ট আপুনি যদি ইয়াতে ডাউনলোড কৰি দিলে, ঠিক আছে, ষ্টাৰ ডাউনলোড হৈ গৈছে। এতিয়া আপুনি ওপৰৰ ন'টিফিকেশ্যনত চাব পাৰে। ইয়াতে ক্লিক কৰি দিলে আপোনাৰ, মই এইটো অ'পেনে কৰা নাই। ঠিক আছে, ইয়াতে দেখিছে ইয়াতে ডাউনলোড হৈ আছে। আৰু এইটো ডাউনলোডটো হয় বহুত ফাষ্টো হয় আপোনালোকে, আৰু বহুতেই ভাল হ'ব কৰি। ঠিক আছে, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিলেহে মই আগলৈ ভিডিঅ' বনাই থাকিব পাৰিম আপোনালোকৰ উৎসাহত। ঠিক আছে, আজিলৈ ইমানেই। টাটা, বাই বাই।